নমস্কাৰ। আজি এটা অন্য ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল এইটো কি জানেনে আপোনালোকে? এইটো হ'ল ছজিনাৰ গছৰ ডাল। মই পাতবোৰ ওলাই ধুনীয়াকৈ ধুই পখালি এইটো আপুনি বনাই খাব পাৰে আৰু দাইলত দিও খাব পাৰে। এইটো বহুত উপকাৰী, প্ৰেছাৰ বা গাৰ বিষ, ভৰিৰ বিষ সকলোৰে কাৰণে এই ছজিনাৰ পাতটো বহুত উপকাৰী। মূৰৰ বিষ হ'লে চব বিষ আৰু প্ৰেছাৰৰ কাৰণে, হাই প্ৰেছাৰৰ কাৰণে খুবেই ভাল এই ছজিনাৰ পাতটো। এইটো মই আজি মাছৰ মাথাৰে বনাম। ছজিনাৰ পাতটো হাই প্ৰেছাৰৰ কাৰণে খুবেই ভাল। এইটো মেডিচিন হয়। মই আজি মেডিচিন চব্জি বনাই সকলোকে ভালে থাকিবলৈ আশীৰ্বাদ কৰিছোঁ আৰু সকলোৱে খাব আৰু বনাই খাবলৈ চেষ্টা কৰিব। আজি বৰ গৰমত এইবিলাক বস্তু বহুত ভাল। বনাইছোঁ মই ৰহৰ দাইল বনাইছোঁ, দাইলত অমিতা দিছোঁ, আলু দিছোঁ, বইল বনাইছোঁ। ইয়াতে মই অকণমান আদা নহৰু পিঁয়াজ পেষ্ট কৰা দি দিলোঁ। তাতে আকৌ নিমখ দি দিছোঁ অকণমান। নিমখ দি দিছোঁ অকণমান, হালধি দি দিছোঁ আৰু ইয়াতে অকণমান গৰম মছলা আৰু জাব্ৰাং পিচি থোৱা আছে, অকণমান দিম, বেছি নহয়, চেণ্টৰ কাৰণে। এইটো চেণ্টটো বৰ ভাল আৰু শক্তিৰ বস্তু, সেইকাৰণে দি দিছোঁ। এতিয়া অকণমান পানী দি সিজিবলৈ দিম। ইয়াত অকণমান পানী দি সিজিব লৈছোঁ। আপোনালোকে চাই কমেণ্ট কৰিব কেনেকুৱা হ'ল আৰু জনাব